আৰে মোৰ জান, তোমাকতো একো কৰাই নাই, বদনামৰ কথা আগতে কিয় ভাবিছা? এই বুলি কৈ সি মোৰ ডিঙিয়ে মুখে সাৱটি ধৰি চুমা খাব ধৰে। মই ক'লোঁ, মোক এৰি দিয়ক, ইমান ডাঙৰ অন্যায় মোৰ লগত নকৰিব প্লিজ। মোক কলেজত থৈ আহক। সি ক'লে, সদায়ে দেখোন কলেজ যোৱা, আজি জীৱনৰ মজা লোৱা। মই ভয়ত ঠক ঠককৈ কঁপিছিলোঁ। তাৰ কথাবোৰ শুনি থৰ লাগি তালৈ চাই আছিলোঁ। সি ক'বলৈ ধৰিলে, সদায়ে যে তুমি কলেজলৈ চুটি চুটি কাপোৰবোৰ পিন্ধি আহা আৰু ল'ৰাবোৰৰ লগত ইমান ক্ল'জ হৈ কথা পাতা, মই সদায়ে আঁতৰৰ পৰা তোমাক চাই থাকোঁ। তুমি নাজানা মই তোমাৰ কি অৱস্থা কৰিব পাৰোঁ। এই বুলি কৈ মই তাক মাটিত বগৰাই পেলাই দিওঁ। সিও মোৰ লগত জবৰদস্তি কৰিবলৈ লয়। দুয়োটাৰ মাজত টনা আজোৰা লাগিব ধৰে। সি মোক ওচৰতে থকা বিচনাখনত ঠেকেচা মাৰি পেলাই দিয়ে আৰু নিজে মোৰ ওপৰত উঠি লয়। মই পাৰোঁ মানে চেষ্টা কৰিছিলোঁ তাৰ হাতৰ পৰা নিজকে বচাবলৈ। সি মোৰ দুয়োটা হাত তাৰ এটা হাতেৰে জোৰেৰে ধৰি লৈছিল। মই চিঞৰিছিলোঁ, কিন্তু সি তাৰ ইটো হাতেৰে মোৰ মুখত সোপা দি ধৰে। হঠাৎ সি মোক জোৰেৰে সাৱটি ধৰি চুমা খাবলৈ ধৰে। মই চটফটাই মোৰ মুখ সিফালে সিফালে ঘূৰাব ধৰিলোঁ। সি যাতে মোক চুমা খাব নোৱাৰে। সি তাৰ হাতটো মোৰ মুখৰ পৰা আঁতৰাই আনিলে আৰু মোৰ বক্ষত তাৰ হাত বোলাব ধৰিলে। তাৰ হাতৰ পৰশ পাই মোৰ গাভৰু দেহাত যৌৱন উঠলি উঠিছিল। মই মতলীয়া হৈ পৰিছিলোঁ। সি লাহে লাহে মোৰ শৰীৰত তাৰ হাত ফুৰাই যাব ধৰিলে। তাৰ হাত মোৰ কলাফুলৰ ওপৰেৰে পাৰ হৈ গৈছিল। মই একদম উন্মনা হৈ পৰিছিলোঁ। মোৰ শৰীৰত বিজুলীৰ কাৰেণ্টৰ দৰে জটকা লাগি মন প্ৰাণ চঞ্চল হৈ পৰিছিল। তাৰ হাত ক্ৰমান্বয়ে মোৰ শৰীৰৰ গোপন অংগবোৰত ঘূৰিব ধৰিলে। এই আচৰিত অনুভূতিত ভুল গৈ মই তাৰ লগত কাজিয়া কৰিব পাহৰি গৈছিলোঁ। সি মোৰ গাৰ ওপৰত জপতিয়াই উঠি ল'লে। সি কৰা মোৰ শৰীৰৰ ওপৰত অত্যাচাৰে তাৰ মনত কিমান ঘৃণা আছিল প্ৰমাণ কৰিব ধৰিলে। ময়ো তাক বাধা দিয়া নাছিলোঁ। ময়ো বিচাৰিছিলোঁ তাৰ মনৰ মাজত থকা বেদনাবোৰ দূৰ হৈ যোৱাটো। গোটেই ৰাতি সি মোৰ শৰীৰৰ লগত মনৰ হেঁপাহেৰে খেলে। বন্ধু-বান্ধৱীসকল, সম্পূৰ্ণ কাহিনীটো জানিবলৈ হ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত টাচ কৰক। সম্পূৰ্ণ কাহিনীটো জানিবলৈ পাব। ধন্যবাদ।